তো আহি গেলো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আৰু বাকি যিবিলাক পেণ্ডিং হৈছে ডিষ্ট্ৰিক্ট কেইখনৰ এতিয়া সেই ডিষ্ট্ৰিক্ট কেইখনৰ নাম কিছুমান বা কাটক মাৰ্ক আপোনালোকৰ কিমান কি যাব বিৰাট অধৈৰ্য হৈ আছে না আপোনালোকৰ মানে এটো দিন আমিও পাৰ কৰিছো লাগে বোলে মোৰ ডিষ্ট্ৰিক্টখনত মই যোনখন ডিষ্ট্ৰিক্টত চেণ্টাৰত মই সিলেক্ট কৰিছো বা পৰীক্ষাটো দিছো সেইখন ডিষ্ট্ৰিক্টত কিমান কাট অফ মাৰ্ক যায় সেইখিনি চাবলৈ সবৰে মন যায় তো একো নাই টাইম সময়ৰ অভাৱ এটা মানুহ কিমান কৰিব হে বোলে 4-5টা মান মানুহ যদি থাকিলে হেতেন তেতিয়াহলে গোটেই লগে দিলে হৈ মই কামত বাকি একো নাই অকলে কৰিব লগা হৈছে আৰু আমাৰ এটা কাম গম পাইছে না মানে আমাৰ সেশনেল অল ওভাৰ অসমে এডিআৰি দিয়াত ব্যস্ত এডিআৰিত পঢ়াত ব্যস্ত কিন্তু আমাৰ কলেজখনে বা কি হৈছে নাই সেশনেল পৰীক্ষা পাতিমে 12 তাৰিখৰ পৰা আৰম্ভ হ'ব নহয় 19 তাৰিখৰ পৰা আৰম্ভ হ'ব কি কম মই ঘৰত যাম বুলি ভাবিছিলো উপায় নাই তো বহুতে ডিমান্ড কৰি আছিল প্ৰথমে নলবাৰীখন কম নলবাৰী কেইটা মানে কৈ আছে যে নলবাৰীটো ক'ব লাগে আৰু ঘৰৰ ওচৰৰ ডিস্ট্ৰিক্ট কোনোবা দিনা কিফালে গলে আৰু ক'বাত হাহাকাৰ লগাই দিব একো নাই বাৰু এনে ফেমিলি কৰি আহিছো চাওক নলবাৰী ডিস্ট্ৰিক্টৰ প্ৰথমতে কাটক মাৰ্ক মই ক'বলৈ ওলাইছো চাওক প্ৰথমতে সায়েন্স ষ্ট্ৰীমৰ খিনি আমি আলোচনা কৰিম আৰু মই যিখিনি কম এটো একুৰেট নহব পাৰে জাস্ট মোৰ এটো ভাব ধাৰণা বা মোৰ অনুমান হিচাপতে মই কথাখিনি কৈছো হয় নহয় তো বহুতে ভাবিব পাৰে যে আপুনি তো কৈছিলে অমুকটো নহলে কাট অফ মাৰ্ক বাঢ়িব পাৰে বা কমিব পাৰে এখনি আপুনিও ক'ব নোৱাৰে বা ময়ো ক'ব নোৱাৰে বা কোনেও ক'ব নোৱাৰে বা আমাৰ এই ইয়াৰে আমাৰ টিচাৰ বিলাকও ক'ব নোৱাৰে কাট অফ মাৰ্ক কি যাব বুজি পাইছে নে হয় মোৰ এনেকুৱা লাগে কেণ্ডিডেট বেছি আছে কাট অফ মাৰ্ক বাঢ়িব হয় কেতিয়াবা এনেকুৱা লাগে যে কোৱেশ্চন পেপাৰ টান হৈছে কাট অফ মাৰ্ক কমিব কি কাট অফ মাৰ্ক কমিব কিমান এক বা দুই কমিব তাৰ বাহিৰে বেলেগ একো নাই বুজি পাইছে নলবাৰী ডিস্ট্ৰিক্টৰ খিনি আলোচনা কৰো চাওক ইউআৰ কেটেগৰী যিবিলাক আছে তেওঁলোকৰ কাট অফ মাৰ্ক যোৱাবাৰ গৈছিল 57 সায়েন্স ষ্ট্ৰীমৰ এইবাৰ আপোনালোকৰ 55 ৰ পৰা 60 লৈকে যদি আপোনালোকে আছে এইখিনি মাৰ্কত যদি আপোনালোকে স্কোৰ কৰে তেতিয়াহলে পোৱা চান্স এটা আছে আপোনালোকৰ 55 ৰ পৰা 60 লৈকে বুজি পাইছে ওবিসি আৰু এমওবিসিৰ কথাখিনি কওঁ 47.75 ইয়াৰ কাট অফ মাৰ্ক গৈছিল যোৱাবাৰ এইবাৰ আপোনালোকৰ 47 পৰা 50 লৈকে আপোনালোকৰ হৈ যাব কি জানি এসটি হিল এৰিয়াৰ একেবাৰে নাছিল কেণ্ডিডেট এসটি পিৰ ডাইটত চাওক ডাইটত কিমান আহিছিল যোৱাবাৰ কাট অফ মাৰ্ক ফাৰ্ষ্ট কাউন্সিলিংত 45.75 গৈছিল 45.75 আৰু বিটিসিত গৈছিল 49.75 বহুতে মানে ক'ব বিচাৰে মই এইখিনিতে কওঁ বহুতে ক'ব বিচাৰে যে বিটিসিত একদম যিবিলাকৰ কম মাৰ্ক পায় তেওঁলোকে যায় এটি চাওক 59.75 গৈছে কাট অফ মাৰ্ক ধেমালি কথা নহয় কিন্তু ডাইটত গৈছে 45.75 ডাইট বিটিসি একে চাই জুনে প্ৰিফাৰেন্সটো দিব সিয়ে পাব এটা হলক মই প্ৰিফাৰেন্সটো মই চেঙাতে দিছিলো প্ৰথমে ফাৰ্ষ্ট মই প্ৰিফাৰেন্স মই চেঙাত দিছিলো কাৰণ মোৰ ইয়াত ৰিলেটিভ আছে তো আহিব বিচাৰিছো ইয়াত তো আহিলো এনেকুৱা তো বহুতে ক'ব পাৰে যে বিটিসিত কম মাৰ্ক পালে হৈ যায় নহয় ডাইটত বিটিসি মোটামুটি ইফাল থাকে অকণমান কম বেছি চাওক এবাৰ আপোনালোকৰ 45 ৰ পৰা 50 পালে সিটটো পাই যাব এসসি কাষ্টত যিবিলাক আছে তেওঁলোকৰ ডাইটত গৈছিল যোৱাবাৰ 49.50 বাকি বিটিসিত গৈছিল 53.50 এইবাৰ আৰু উল্টা হয় না নহয় বহুতে ক'ব বিচাৰে ডাইট বেছি যায় একো নাই বিটিসিও কেতিয়াবা বেছিকৈ যায় আপোনালোকৰ এইবাৰ সেফ জোন হ'ব 50 ৰ পৰা 54 পিডব্লিউডি কেণ্ডিডেট সকলক চাও পিডব্লিউডি কেণ্ডিডেট সকলৰ 43.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 44 বা 43 মান পালে হৈ যাব আৰু চাওক পিডব্লিউডি যিবিলাক ফিজিক্যালি ডিসেবিলিটি যিবিলাক আছে মানে শাৰীৰিকভাৱে সক্ষম যিবিলাক আছে কেণ্ডিডেট তো তেওঁলোকৰে কাট অফ মাৰ্ক 43.25 গৈছে 43.25 গৈছে মানে নলবাৰী ডিস্ট্ৰিক্টত পিডব্লিউডি কেণ্ডিডেট বহুত আছে যিয়ে আবেদন কৰিছে তো এইবাৰো আপোনালোকে কম যাব বুলি নাভাবিব 44 বা 43 মই ৰাখি থৈছো এইভাবে বুজি পাইছে নে তো ইডব্লিউএস কেণ্ডিডেট সকলক চাও ইডব্লিউএস কেণ্ডিডেট যিবিলাকৰ আছিল ডাইটত গৈছিল যোৱাবাৰ 51.50 এইবাৰ 56
কি কয় ডাইটত গৈছিল আৰু এইবাৰ BTCত হ'ব 56 আচ্ছা 56.56 মানে BTCত গৈছে ল'ৰা এজন আহিছিল মানে আমাৰ হোষ্টেলত আৰু এইটো ৰুমটো বন্ধ হৈ দিয়ক এইটো ৰুমটো মিন্ময় ৰুম মানে মোৰ ৰুমটো অকণমান লেতেৰা হৈ আছে তো ইয়াৰ ৰুমতে আজি ভিডিঅ'টো বনাবলৈ আহিছোঁ আচ্ছা এইবাৰ আপোনালোকৰ চেভজন হ'ব 50 পৰা 58 লৈকে যদি 50 পৰা 58 লৈকে কোনোবা কেণ্ডিডেটে যদি স্ক'ৰ কৰে অকণমান চেভজন থকা বুলি মই ভাবোঁ বুজি পাইছেনে আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰ যিবিলাক আছে এইবাৰ ইউআৰ কেটেগৰী কিমানমান যোৱাবাৰ কিমান গৈছিল 51 গৈছিল এইবাৰ 49ৰ পৰা বা 50ৰ পৰা 55 লৈকে মই ধৰি থৈ দিছোঁ এইখিনি মাৰ্ক পালে আপোনালোকৰ চেভজন OBC আৰু MOBC আৰু MOBCৰ যিবিলাক আছিল তেওঁলোকৰ কাট অফ মাৰ্ক যোৱাবাৰ গৈছিল 42.25 এইবাৰ আপোনালোকৰ 40 পৰা 43 মান লাগিবই ST হিল এৰিয়া একেবাৰে নাছিল ST প্লেন এৰিয়াৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ গৈছিল 37.25 এইবাৰ 39ৰ পৰা 43 লৈকে আপোনালোকে যদি স্ক'ৰ কৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে পোৱা চান্সটো আছে SC কাষ্টৰ আপোনালোকৰ 42.25 গৈছিল যোৱাবাৰ মানে ডাইটত গৈছিল আৰু BTCত কিমান গৈছিল জানেনে আপোনালোকে BTCত গৈছিল 47.50 এইবাৰ আকৌ লুটা ডাইটতকে BTC বেছি পাই আছে বুজি পাইছেনে কেতিয়াবা মানুহবিলাকে ভাবে যে ডাইটে বেছিকে স্ক'ৰ কৰে মানে যিবিলাক ভাল কেণ্ডিডেট আছে ডাইটতে যায় এইটো নহয় BTCতো হয় এইবাৰ চাওক 47ৰ পৰা 50 লৈকে আপোনালোকে যদি স্ক'ৰ কৰে আপোনালোকে আৰামত চিট পাই যাব PWD কেণ্ডিডেটসকলক লগে আহোঁ আমি আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমত যোৱাবাৰ ডাইটত গৈছিল 12.75 গৈছিল যোৱাবাৰ PWDৰ কেণ্ডিডেটসকলৰ ডাইটত আৰু BTCত গৈছিল 22.75 গৈছিল যোৱাবাৰ এইবাৰো সেম একেই থাকিব মানে অলপ ইফাল সিফাল হ'ব পাৰে সেইখিনিয়ে ধৰিছোঁ EWS কেণ্ডিডেটসকলৰ গৈছিল যোৱাবাৰ 45 এইবাৰ 48 মান আপোনালোকৰ মাছবি লাগিব তো এইখিনি আমি নলবাৰী ডিষ্ট্ৰিক্টৰ আলোচনা কৰিলোঁ আৰু আদাৰ ডিষ্ট্ৰিক্টৰ এতিয়া আলোচনা কৰিম বাকীবিলাক ডিষ্ট্ৰিক্টৰ আলোচনা কৰিম আৰু এইখিনিতে মই এটা কথা কওঁ আপোনালোকক এটা ইনফৰমেশ্যন দিম এইটো ইনফৰমেশ্যন একেবাৰে ভিডিঅ'ৰ শেষলৈকে ৰাখি থৈছোঁ কিমান ধৈৰ্য আপোনালোকৰনো আছে মই সেইখিনি প্ৰমাণ কৰিম যদি এই ভিডিঅ'টো একদম লাষ্টত নহয় মাজতো দিব পাৰোঁ কিন্তু চালে গম পাব ইনফৰমেশ্যন দিম তো বহুতৰ ধৈৰ্য নোহোৱা হৈছে ন ধৈৰ্য ইয়াৰ আহিব চাওক এতিয়া আমি এনেকুৱা এখন ডিষ্ট্ৰিক্টৰ নাম ক'বলৈ ওলাইছোঁ যিখন ডিষ্ট্ৰিক্টৰ নাম ক'লে নাম নহয় মাৰ্কখিনি গম পালে আপোনালোকৰ হাঁহিও উঠিব প্লাছ আপোনালোকৰ বেয়াও লাগিব বেয়া এইকাৰণে লাগিব যে কিজানি যদি মই তাত যদি দি কেনে মই যদি চেণ্টাৰটো চিলেক্ট কৰিলোহে কিজানি মই তাত পৰীক্ষাটো দিলোহেঁতেন এনেকুৱা লাগিব চাওক প্ৰথম কথা আমি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কথা ক'ব বিচাৰিছোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ ছায়েন্স ষ্ট্ৰীমত যোৱাবাৰ কাট অফ মাৰ্ক আছিল ইউআৰ কেণ্ডিডেট ইউআৰ মানে আনৰিজাৰ্ভ বুজি পাইছেনে ইউআৰ মানে আনৰিজাৰ্ভ মানে জেনেৰেল কেণ্ডিডেটসকলক ইউআৰ বুলি ধৰা হয় তেওঁলোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 20.50 আনৰিজাৰ্ভ কেটেগৰীৰে 20.50 মানে 20.5 মান মাৰ্ক পালে যোৱাবাৰ চিট পোৱা আছিল এইবাৰ কিন্তু ডিমা হাছাও অকণমান বাঢ়িব কেণ্ডিডেট মানে বহুতে কণ্টেক্ট কৰিছে ডিমা হাছাওৰ পৰা মোক মই এইখিনি গম পাইছোঁ এইবাৰ আপোনালোকক খুব বেছি বাঢ়িলে 22 বা 23 মান বাঢ়িব এইখিনি মাৰ্ক পালে আপোনালোক হৈ যাব বাকী OBC আৰু MOBCৰ একেবাৰে কেণ্ডিডেট নাছিল ST হিল এৰিয়াৰ একেবাৰে কেণ্ডিডেট নাছিল ST প্লেন এৰিয়াৰ একেবাৰে কেণ্ডিডেট নাছিল SC কেণ্ডিডেট নাছিল PWD কেণ্ডিডেট নাছিল EWS কেণ্ডিডেট নাছিল বেয়া লাগছে না নাই লাগিব চাব আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমত ছায়েন্সৰ খিনি খতম হৈ গ'ল মানে ছায়েন্সৰ যিবিলাক আছে সেইবিলাক আনৰিজাৰ্ভ কেটেগৰীতে সোমালে এবাৰ আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰখিনি কওঁ তেওঁলোকৰ ইউআৰ কেটেগৰীত তেওঁলোকৰ গৈছিল 19 গৈছিল যোৱাবাৰ এইবাৰ আপোনালোকে 21 মান পালে ধুনীয়াকৈ চিটটো পাই যাব OBC আৰু MOBC আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 6.75
6.75 যোৱাবাৰত গৈছিল OBC এইবাৰ মই ক'বই বেয়া লাগিছে এইবাৰ বা কিমান পাছ যাব একো নাই বাকি ST হিল এৰিয়াৰ কথাখিনি কওঁ ST হিল এৰিয়াত যোৱাবাৰ গৈছিল ST কাৰণ কিয় ডিমা হাছাও ডিষ্ট্ৰিক্ট এখন ট্ৰাইবেল ডিষ্ট্ৰিক্ট হয় নহয় তো ট্ৰাইবেল ডিষ্ট্ৰিক্ট নহয় ট্ৰাইবেলৰ আন্ডাৰত বহুতখিনি ট্ৰাইবেল বহুত আছে তাত পিপল হয় নহয় তো তাত যোৱাবাৰ ST হিল এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 17.50 গৈছিল ST প্লেন এৰিয়াত নাই তাৰমানে হিল এৰিয়াবিলাক চব ডিমা হাছাও কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সেইবিলাকত তাৰমানে আছে কাষ্ট সাৰ্টিফিকেট থকা লোকসকল হিল এৰিয়া তাৰমানে ST হিল এৰিয়া ক'ত কৰে য'ত হিল আছে মানে পাহাৰ আছে পাহাৰীয়া ঠাই যিবিলাক আছে তাত ডিমা হাছাও ডিষ্ট্ৰিক্ট হওক বা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তাৰে বাসিন্দাসকলে ST হিল এৰিয়া সাৰ্টিফিকেট তেওঁলোকে পায় তো তেওঁলোকে যদি আমাৰ এতে এপ্লাই কৰে যিকোনো ডিষ্ট্ৰিক্ট এখনত এপ্লাই করতে আৰামত সিট পাব কাৰণ কিয় আপোনালোকে গমে পাইছে যে যিমানখিনি মই ডিষ্ট্ৰিক্ট কৈ গৈছিলো এই ST হিল এৰিয়া একেবাৰে খালি হৈ আছে এইটোৱে তো ST প্লেন এৰিয়াৰ কথা কওঁ ST প্লেন এৰিয়াৰ একেবাৰে নাছিল কেণ্ডিডেট উল্টা হল SC কাষ্টত এতিয়া মই ক'বলৈ ওলাইছো ST কাষ্টত কিমান আছিল 12.5 আছিল মানে 12.50 আছিল যোৱাবাৰ এইবাৰ সেইখিনিয়ে যাব তাৰ বাহিৰে বেলেগ একো নাযায় তো এইখিনি আমি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কথাখিনি আলোচনা কৰো প্ৰথমতে মই এটা চাই ল'ব বিচাৰিছো ৰব ডিমা হাছাও ডিষ্ট্ৰিক্টত কিমান কি আছে সিট কেপাসিটি আছে এইখিনিও ক'লে আপোনালোকৰ ভাল লাগে হয় ন 100টা সিট কেপাসিটি আছে তাতে ইনষ্টিটিউট এখনে আছে 70টা আৰ্টছ আৰু আৰ্টছৰ কাৰণে আছে ৰিজাৰ্ভেশন বাকি 30টা আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ কাৰণে আছে বুজি পাইছে এখনি কলো আৰু এটা কি জানি মই এখনিতো কমে এটো ভিডিওটো গোটেইখিনি দীঘলীয়া কৰিব নোৱাৰো গোটেই ডিস্ট্ৰিক্টখিনি দীঘলীয়া কৰিব নোৱাৰো তো কিছুমান ডিস্ট্ৰিক্ট মই লৈ আহিছো সেইখিনি কোৱাৰ পিছত ৰাতি সাগে মোটামুটি 12টা 11টা মান বজাত আকৌ এটা ভিডিও দিম বুলি মই ভাবিছো দিয়ক শিওর নয় কিন্তু দিব পাৰো শিওর নহয় কাৰণ আপোনালোকৰ অধৈৰ্য হৈ আছে আৰু মই যিমান পাৰো এখিনি হেক কৰিব ময়ো বিচাৰি আছো কাৰণ পৰীক্ষা আহি আছে সেশনাল পৰীক্ষা আছে অকমান পঢ়িবটো লাগিবই হয় নহয় চাও গোৱালপাৰা ডিস্ট্ৰিক্টৰ ফালে হইতা গোৱালপাৰাৰ আপোনালোকৰ আনৰিজাৰ্ভৰ কিমান গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 48.25 এইবাৰ আপোনালোকৰ 49 বা 50 মান পালে আপোনালোকে সিটটো পাই যাব OBC আৰু MOBC যোৱাবাৰ সায়েন্স ষ্ট্ৰীমত এইখিনি সায়েন্স ষ্ট্ৰীমৰ কথাখিনি কৈ আছো 27.75 গৈছিল এইবাৰো আপোনালোকৰ সেইখিনি যোৱাৰ চান্স এটা আছে ST হিল এৰিয়াৰ একেবাৰে কেণ্ডিডেট নাছিল ST প্লেন এৰিয়াৰ আপোনালোকৰ হ'ব যোৱাবাৰ গৈছিল 42.50 এইবাৰ সেইখিনি মানে যাব আপোনালোকৰ SC কাষ্টৰ আপোনালোকৰ যোৱাবাৰ গৈছিল 38.50 এইবাৰ আপোনালোকৰ 39 মান পালে সিটটো কনফাৰ্ম বুলি ভাবক আপোনালোকে PWD কেণ্ডিডেট একেবাৰে নাছিল EWS যিবিলাক আছে তেওঁলোকৰ কাট অফ মাৰ্ক যোৱাবাৰ গৈছিল 38.50 এইবাৰ আপোনালোকৰ 40 মান পালে সিটটো আৰামত পাই যাব বাকি গোৱালপাৰা ডিস্ট্ৰিক্টৰ আৰ্টছ আৰু আদাৰ্ছ ষ্ট্ৰীমৰ কথাখিনি আলোচনা কৰো আনৰিজাৰ্ভ যিবিলাক আছে তেওঁলোকৰ গৈছিল 42.50 যোৱাবাৰ মতে এইবাৰ আপোনালোকৰ 43 বা 44 মান পালে সিটটো পাই যাব OBC আৰু MOBC ৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 28 এইবাৰ এখিনি মানে পাব লাগিব বা অখে পালেও হৈ যাব বা কমিব পাৰে ST হিল এৰিয়া একেবাৰে নাছিল ST প্লেন এৰিয়াৰ 39 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকে 40 বা 41 পালে সিটটো আৰামত পাই যাব SC কাষ্টত যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 32 এইবাৰ 31 মান পালে হৈ যাব মানে অকনমান কমা চান্স আছে এইবাৰ PWD কেণ্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 18.25 এইবাৰো এখিনি মানে পালে হ'ব বা আশে-পাশে 19 মান পালে আপোনালোকৰ সিটটো পাই যাব EWS কেণ্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 31.50 নহয় 31.75 আছিল এইবাৰ আপোনালোকৰ 32 বা 33 মান পালে সিটটো পাই যাব এখিনি আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ খানি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম
গোলাঘাট ডিষ্ট্ৰিক্টৰ তো মেক্সিমামৰে বহুতৰে আছিল মানে মেক্সিমাম বহুতে কৈ আছিল যে নলবাৰী গোৱালপাৰা গোলাঘাট নগাঁও লখিমপুৰ কামৰূপ এইখিনি আজিৰ মেক্সিমাম কমেণ্ট আছিল তো এইখিনি অকণমান তাৰেও অকণমান কেইখনমানে ৰাখি থৈ দিছোঁ বাকীখিনি মই চাগৈ ৰাতি মানে পাব্লিছ কৰিম তো আপোনালোকে ধৈৰ্য ধৰক সেয়ে মই একলাই মানুহ এটা কি কৰিম আৰু বুজি সেইখিনিতো বুজক আপোনালোকে আৰু এটা কথা কওঁ যে আপোনালোকে ভাবিব নালাগে যে 50 মাৰ্ক কাট অফ মাৰ্ক গৈছিল মই বাকী 40 পোৱা ল'ৰাজনে ভাবিব নালাগে যে কাট অফ মাৰ্কটো আমাৰ ডিষ্ট্ৰিক্টত 50 গৈছিল কিন্তু মই 40 পাইছোঁ পাই বহি আছোঁ এতিয়া মোৰতো নহ'বই একো টেনশ্যন কৰিব নালাগে স্পট এডমিশ্যনত আপোনালোকে হাঁহিব স্পট এডমিশ্যনত 19 পায়ো চিট পায় 25 পায়ো চিট পায় 15 পায়ো তেওঁলোকে চিট পায় বা 10 পায়ো চিট পায় সেইখিনিয়ে কৈছোঁ মই আপোনালোকক তো এটাও যদি আপোনালোকৰ কিবা চান্স আছে এইখিনি চান্সখিনিও নেহেৰাব বুজি পাইছেনে যোৱাবাৰ আমাক কোৱা মানুহ নাছিল যোৱাবাৰ একোৱে নাছিল মই যেখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ ইয়াত থাকি যেখিনি মই শুনিছোঁ জানিছোঁ দেখিছোঁ মই সেইখিনি এক্সপিৰিয়েঞ্চ হিচাপতহে কথাখিনি কৈছোঁ আপোনালোকক বোলে এনেহেন এটা চেনেল এটা দৰকাৰ বা সেই হিচাপে মই কৰিছোঁ মোৰ মতো নাছিল বাৰু এই DLS সম্বন্ধে ভিডিঅ'বিলাক কিন্তু মই যেতিয়া কৈছিলোঁ যে মোৰ পৰিচয়টো দিছিলোঁ যে মই বৰ্তমান DLS পঢ়িছোঁ বহুতে কমেণ্ট কৰা আৰম্ভ কৰিলে বহুতে কমেণ্টত সুধিলে তো বহুততে যিহেতু ডিমাণ্ড আছে তো সেই হিচাপত মই কথাখিনি বা ভিডিঅ'খিনি বনাই গৈ থাকিলোঁ তো সেইখিনিয়ে তো বেয়া চেয়া নাপাব আৰু কিবা এটা যদি আমি ফুল ভান্তি যদি কিবা এটা কৈছোঁ বেয়া চেয়া নাপাব তো চাওক গোলাঘাট ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কথাখিনি আহোঁ এতিয়া ছায়েন্সৰ ইউআৰ কেটেগৰী যোৱাবাৰত গৈছিল 57.75 কৈছিল এইবাৰ আপোনালোকে 60 মান পালে চান্স এটা আছে বা 58ৰ পৰা 60 মান পালে এটা চান্স আছে কাৰণ গোলাঘাট ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ৰ'ব মই এটা চাই দি আছোঁ কিমান আছে চিট কেপাচিটি গোলাঘাট লেখা নহ'ল চাগে দিয়ক গোৱালপাৰা লিখিব লাগিছিল মই চাই কৈ দিম দিয়ক লেখা নহ'ব আচ্ছা এইবাৰ OBC আৰু MOBC 51.50 আছিল যোৱাবাৰ কাট অফ মাৰ্ক মতে এইবাৰ 53 মান পালে আপোনালোকে চিটটো পাই যাব ST হিল এৰিয়া একেবাৰে নাছিল কেণ্ডিডেট ST প্লেন এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 46.25 এইবাৰ আপোনালোকৰ কাট অফ মাৰ্ক যাব 45 লৈকে যাব মানে অকণমান কমিব পাৰে এইবাৰ আপোনালোকৰ চান্স এটা আছে SC বিলাকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 46 এইবাৰ 40ৰ পৰা 47 ধৰি থওক আপোনালোকে চান্স 40ৰ পৰা 47 লৈকে ধৰি থওক মই একেবাৰে জুখি মাখি কথাখিনি কৈছোঁ বোলে এইটো একদম ৰেণ্ডমলি কথাখিনি কোৱা নাই গোটেইখিনি অকণমান চালি জাৰি চাইছোঁ ময়ো আহি অকণমান প্ৰিপাৰেশ্যন ময়ো কৰিছোঁ কৰি কিনে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে নাভাবিব বোলে যি পাই থাকে মুখত আহিছে কৈ গৈছে PWD কেণ্ডিডেট একেবাৰে নাছিল তাত EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 55 এইবাৰ আপোনালোকৰ 50ৰ পৰা 56 মাৰ্ক পালে আপোনালোকৰ ছেফজন বুলি ভাবি থ'ব এইখিনিয়ে আমি সায়েন্স ষ্ট্ৰীমৰ আলোচনা কৰিলোঁ এতিয়া আমি আৰ্টছ ষ্ট্ৰীমৰখিনি আলোচনা কৰিম আৰ্টছ ষ্ট্ৰীমৰ আপোনালোকৰ ইউআৰ কেটেগৰীত যোৱাবাৰ গৈছিল 51 এইবাৰ 46ৰ পৰা 55 মান পালে আপোনালোকৰ ছেফজন OBC আৰু MOBCৰ 46.75 গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 47 মান পালে আপোনালোকৰ চিটটো পাব বুলি ভাবি ল'ব আপোনালোকে ST হিল এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 24.25 এইবাৰ আপোনালোকৰ যাব 22ৰ পৰা 25 লৈকে এইখিনি আপোনালোকৰ কাট অফ মাৰ্ক আহিব ST প্লেন এৰিয়াৰ আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 44.75 এইবাৰ আপোনালোকৰ কাট অফ মাৰ্ক যাব 40ৰ পৰা 45 লৈকে এইখিনিৰ ভিতৰত পালে আপোনালোকৰ কিবা এটা চান্স আছে SC কাষ্টৰ যিবিলাক আছে তেওঁলোকৰ কাট অফ মাৰ্ক গৈছিল 43.75 এইবাৰ আপোনালোকৰ যাব 40ৰ পৰা 45 PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 31.50 এইবাৰ আপোনালোকৰ 28ৰ পৰা 32 মান পালে আপোনালোকৰ চিট পাব EWS কেণ্ডিডেট একেবাৰে নাছিল তো এইখিনি আমি আলোচনা কৰিলোঁ আজি কি ৰ'ব মই এতিয়ালৈকে আপোনালোকক কৈ দি আছোঁ কি ডিষ্ট্ৰিক্ট আমি আলোচনা কৰিলোঁ কি কিছুমান নতুনকৈ আহি যায় ন তো তেওঁলোকে গম নাপাব পাৰে
সেইখিনি মই এফালত কৈ দিছোঁ যে আমাৰ ভিডিঅ'বিলাকত মানে মোৰ ভিডিঅ'বিলাকত যোৱাবাৰ যোৱা ভিডিঅ' দুটা না তিনিটা হ'ল তিনিটা কি আলোচনা কৰিলোঁ বৰপেটা ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিলোঁ হয়নে বঙাইগাঁও ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিলোঁ বাকী কাছাৰ ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিলোঁ শিলচৰ ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিলোঁ দৰং ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিলোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ আলোচনা কৰিলোঁ তাৰপিছত ধুবুৰীৰ আলোচনা কৰিলোঁ ডিব্ৰুগড়ৰ আলোচনা কৰিলোঁ যোৰহাটৰ আলোচনা কৰিলোঁ তো এইখিনি আলোচনা কৰিলোঁ যোৱা ভিডিঅ'বোৰত আজি কি কৰিলোঁ ডিমা হাছাও গোৱালপাৰা গোলাঘাট নলবাৰী এইখিনি তো এইখিনি আছিল আজি এই ভিডিঅ'টোত আশা কৰিছোঁ আপোনালোকে ভাল পালে যদি চাই ভাল পালে ভাল এটা কমেণ্ট এটা দিব ফিডবেক এটা দিব যে যাতে চাই ভাল পায় চাই মানে মোৰ ভাল লাগে আজি দিনটো বহুত বেয়া গ'ল ভাল চাই এটা কমেণ্ট এটা দি দিব বাৰু মানে কি কম দিন বেয়া হ'লে কই না ভগৱানে মানুহবিলাকে কয় ভগৱান নহয় মানুহবিলাকে কয় যে দিন বেয়া হ'লে বাটৰ কুকুৰৰ চাইড নিদিয়ে এনেকুৱা হৈছে কণ্ডিশ্যন কিবা শুনি লাগিছেহে যেন কওঁ দিয়ক বাৰু আজি ধন্যবাদ